সিলিন্ডাৰৰ গাড়ী আহলৈকে ইয়াত ৰখি আছো। হা ক'ত যাবা? ভালছোৱালী যায় মই লগ পাইছো দেখো ই ভাতকেইটা খাই লওঁ আৰু দেখাই আছো ভাতৰ। গুড মৰ্নিং ইউটিউব ফেমিলি, মই নিচা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো ঠাণ্ডাত পূৰা কম্বলৰ তলত শুই শুই চাই আছে। এণ্ড যদি চেনেলটো চাই আছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব, যাতে মই আগলৈকেও এনেকৈ ভিডিঅ' বনাবলৈ পূৰা মানে উৎসাহিত হওঁ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে প্লিজ 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 চেনেলটো ছাপোৰ্ট কৰিব। তো বলক এতিয়া মই অলপ কাম চাম কৰি লওঁ আৰু দেখাই আছোঁ দিনটো কি কৰোঁ কি নকৰোঁ। পা ধুই কিনে আজৰি হৈ আহিলোঁ আৰু এতিয়া মানে আমি চকত যাম। আমাৰ ওচৰতে এখন বজাৰ বহে, তাত মানে অলপ কিবা কাম আছে মোৰ আৰু বৌ আৰু মই মানে একেলগে যাম। আমাৰ গেছটো শেষ হৈছে মানে দাদা নাথাকে ঘৰত, সেইকাৰণে মই আৰু বৌক আনিব যাম আৰু দেউতা অলপ কিবা কামত বিজি আছে। এতিয়া ওলাই গৈ আপোনালোকক দেখাইছোঁ বজাৰখন আৰু কি কিনো ৰাস্তাত ৰখাই থৈছোঁ আৰু এইফালেৰে আমাৰ ই ৰিক্সা আহিব। আমি মানে ইয়াত আগলৈকে যাম আৰু আগত গৈ কিনে বজাৰ বহে। ইয়াত আমাৰ খুৰীমাহঁত আছে। আমাৰ টিকলি কি নহৈছিলে তাই? কুহি এইটো কুহি বৰমাকে লৈ আছে। কুহি হাই কৈ দি হাই ক'ব পৰা নাই। এইটো আমাৰ বৌ। আমাৰ চিলিণ্ডাৰ বিহু গেলি নহ'লে বা পিঠা লাৰু নহ'ব। চিলিণ্ডাৰটো ই ৰিক্সা এখনত উঠাই দিলোঁ আৰু আমি অলপ খোজকাঢ়ি যাই আছোঁ। এয়া বৌ কিবা এটা কৈ দি। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু চাইক নেকি? লাইক আৰু কি ছাবস্ক্ৰাইব কৰি দিব। তো গাইছ এয়া দাদা এজনে মানে সকলোকে লৈ যাব, ইয়াত উঠি যাম আৰু আমি। আহি পালোঁ এয়া আমাৰ চকৰ দাদা এজনৰ দোকানত, মানে ইয়াত গেছৰ বহি থৈ গৈছিলোঁ আৰু ইয়াৰ পৰা বহিটো লৈ যাম। দে দাদা কিবা এটা কৈ দিয়ক। মানে খুব ভাল ছোৱালী যায় মই লগ পাইছো, খুব ভালেই আৰু নহয় ইউটিউবটোত কি কৰিব লাগে সেইটো কৈ দিয়ক। ইউটিউবটো মানে ছাবস্ক্ৰাইব কৰিব লাগিব এইটো। আমাৰ বৌয়ে চুৱেটাৰ চাই আছে আমাৰ টিকলিটোৰ কাৰণে। ইউটিউবত ভিডিঅ' বনাইছে। কাপোৰৰ বজাৰ কৰি ল'লোঁ আৰু এতিয়া গেছটো লোৱা হোৱা নাই, গেছটো লৈ কিনে ঘৰত যাম আৰু বজাৰ চাই গ'লোঁ মানুহ। বৌয়ে একযোৰ জোতা ল'ব বোলে, জোতা লৈ কিনে দৌৰা কৰিব, মানে শকত হৈছে নহ'লে। তাৰ পৰা আমি মানে অলপ বজাৰ কৰোঁ। দাদা আমাৰ টিকলিৰ কাৰণে ল'লোঁ, তাই মানে ফুট মাৰি বহুত ভাল পায়। লৈ ল'লোঁ। এই কেই টকা দাদা? চিলিণ্ডাৰৰ গাড়ী আহলৈকে ইয়াত ৰখি আছোঁ। চব মানুহ ইয়াত জমা হৈ আছে আৰু পিছফালে আমাৰ এখন স্কুল আছিল, সৰুতে ইয়াতে পঢ়িছিলোঁ। গেছৰ গাড়ী আহি গ'ল, পুৰা গেছ নিয়া মানুহ লাইন। এতিয়া ইয়াতে গেছত লিক আছে নে নাই আমি চাওঁ। দে চা ভালকে চা। নাই অ'কে নে? স্কুলৰ পৰা আহি পালে ক'ত যাব গাড়ীখন? দে কিবা কোৱা ইউটিউবত কিবা কিবা লোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰত যাম। আৰু আমাৰ পুতটো আহি পেলাই স্কুলৰ পৰা আৰু পিছফালে আছে, স্কুলৰ পৰা আহিছে সিহঁতেও বাবুহঁতে। তো এতিয়া ঘৰত যাম আৰু ঘৰত যাই কিনে দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ, চাই থাকিব। ওলালোঁ, গোটেই কামবিলাক হৈ গ'ল আৰু এয়া মই মটৰ কিনি ল'লোঁ চব্জিৰ লগত খাব। আৰু এয়া চটৰ মটৰ ভাজা খাই কিনে আমি ঘৰত যাম আৰু ইয়াতে চটৰ মটৰ ভাজা আছে, ইয়াৰ পৰা কিনি কিনে খাই যাম আৰু পৰা এতিয়া ঘৰত গৈ আছোঁ। এয়া মটৰ আমলখি কিনি লৈছোঁ, আমলখি ৰ'দত দি শুকাব লাগিব আৰু ঘৰত গৈ দেখাই আছোঁ। মাত্ৰ ঘৰ আহি পালোঁ আৰু আহি কিনে আমলখি যে মই লৈ আহিছিলোঁ সেইখিনি মই এতিয়া বইল কৰি ল'ম আৰু বইল কৰি কিনে সেইখিনি ৰ'দত দিব লাগিব। এক ৰাতিৰ কাৰণে ৰাখি থৈ দিম, ৰাতিটো তেতিয়া নিমখখিনি ভিতৰত সোমাই যায়।
বেচনৰ লগত বেচন লগাই লৈছোঁ। ভাত খাব লাগে, জলদি জলদি ভোক লাগিছে বহুত। অলৰেডি হৈ গ'ল আৰু জলদি জলদি যাই এতিয়া ভাত খাব লাগে। দুপৰীয়া এতিয়া 3টামান বাজিল। ভাতকেইটা খাই লওঁ আৰু দেখাই আছোঁ ভাতৰ লগত আৰু কি কি খাই আছোঁ। এয়া দুপৰীয়াৰ ভাত আহি গ'ল। এয়া ভাত, পাপৰ ভাজি, আলু ভাজি, কণী, আচাৰ, তিল বটা আৰু এয়া বেঙেনা ফ্ৰাই আৰু এয়া দালি আছে। খাই লওঁ এতিয়া। গাইছ, মই মাত্ৰ শুই উঠিলোঁ। দুপৰীয়া ভাত খাই পূৰা শুই গৈছিলোঁ আৰু এতিয়া মই তেতিয়া বজাৰৰ পৰা লৈ আহিছিলোঁ এইটো মাকৈ, আৰু এইটো মই এতিয়া ফ্ৰাই, কাৰণ এইটো পুৰি খাই কিনে মানে বহুত ভাল লাগে। তো বলক এইটো পুৰি লওঁ। গৰম মাকৈ আৰু এয়া নেমু, এয়া মছলা আৰু মছলা লৈ লৈছোঁ। খাব লাগে আৰু নে কি গাইছ? গধূলিৰ চাহকাপ আৰু কেক খাই লওঁ। ভিডিঅ'টো বাছ এইখিনিলৈকে আছিল। মই দিনটোত কি কৰিলোঁ কি নকৰিলোঁ বা চিম্পল চাই এটা ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। যদিও ভিডিঅ'টো আপোনালোকে এইখিনিলৈকে চাইছে, প্লিজ এটা লাইক আৰু প্লিজ এটা কমেণ্ট কৰি দিব আৰু মোক অলপ ছাপোৰ্ট কৰক। তেতিয়াহ'লে মই সদায় ডেইলি ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিব ট্ৰাই কৰিম। আৰু আজি যিহেতু হৈছে 31 ডিচেম্বৰ এণ্ড কালি হৈছে নিউ ইয়েৰ, সকলোকে নতুন বছৰৰ বহুত 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 শুভেচ্ছা থাকিল। নিউ ইয়েৰত পূৰা ধামাকা পাৰ্টি কৰক, সকলো ভালে থাকক, এনজয় কৰক। নিউ ইয়েৰটো সকলোৰে যাতে ভালে যায়, নতুন বছৰটো তাকে প্ৰে কৰিলোঁ ভগৱানৰ ওচৰত। আৰু মই আজিৰ ভিডিঅ'টো বাছ এইখিনিতে এণ্ড কৰিলোঁ। লগ পাই আছোঁ নতুন এটি ব্লগত। তেতিয়ালৈ সকলোকে বাই বাই।